মই তোক কৈছিলো নে যে আজি তোৰ ভোগ নাই বুলি, কিন্তু তই নামানিলি। গৰ্ব অহংকাৰ কৰি তই প্ৰজাজনক মাতি ৰাজভোজন পাতিলি। এতিয়া কি হ'ল, তোৰ কাৰণে গোটেই প্ৰজাজনে লঘোণে থাকিব লগা হ'ল। ৰজা, সেইকাৰণে কৈছো এই মনুষ্যই কোনে কেতিয়া খাব, কোন কেতিয়া থাকিব, কোন কেতিয়া মৰিব, এই মনুষ্যই মুঠেই নাজানে। কিন্তু তই কি কৰিলি? গৰ্ব অহংকাৰ কৰি তই প্ৰজাজনক মাতি ৰাজভোজন পাতিলি। এতিয়া কি হ'ল, সকলোবোৰ গ'ল নে? খাব নাপালি নে? সেইকাৰণে কৈছো শুনা ৰজা, যিহেতু খোৱাৰ খোৱাৰ কথা লৈ আহিল, সেয়েহে মই তোক খোৱাৰ কথা দুটা কওঁ যে খাদ্য হৈছে দুবিধ, সুখাদ্য আৰু বিস্তাৰ খাদ্য। সুখাদ্য বিস্তাৰ খাদ্য দুবিধ খাদ্য আছে। এই দুবিধ খাদ্যৰ কথা কওঁ ভাগে ভাগে। শুনা ৰাৱণ ৰজা, মই আই মাতৃৰ ওচৰলৈ আহিছো। মই কৈছিলো আৰম্ভণিতে যে ৰান্ধনীয়ে কেনেকৈ ৰন্ধন গৃহত প্ৰৱেশ কৰিব লাগে আৰু কেতিয়া ভাল খাদ্য হয়, কেতিয়া বেয়া খাদ্য হয়। যিহেতু ৰাৱণ ৰজাৰ খোৱাৰ কথা লৈ আহিল, সেয়েহে মই আই মাতৃসৱৰ ওচৰলৈ আহিছো। সেই আই মাতৃ হ'ব, আমাৰ বিস্তাৰ খাদ্য কেতিয়া হয় জাননে? মই কৈ আছো শুনক। হজি ৰান্ধনীয়ে ভাবে খাদ্য বনাই যদি পাৰে, সেই খাদ্য বিস্তাৰ হয়। এই কথা জানি বানি নহয় নিশ্চয় জানিবা। আৰু ভাল খাদ্য কেতিয়া হয় জানা? হজি তু জানে
এতিয়াও বুজি পালা নহয় আই মাতৃ হ'ব যে ভাল খাদ্য কেতিয়া হয় আৰু বেয়া খাদ্য কেতিয়া হয়। গতিকে ৰান্ধনীয়ে ৰন্ধন গৃহত প্ৰৱেশ কৰোঁতে কেতিয়াও খং গৰ্ব অহংকাৰ কৰি সোমাব নালাগে। যি আছে সেইখিনিকে প্ৰভুৰ নাম লৈ বনাব লাগে। কিন্তু আমি তাকে নকৰি কি কৰোঁ, একোবা আনি দিছা খুৱাই আছোঁ আজি বাপেকে দি আছোঁ ৰ ঠেচকি মাৰি খাম কৰি আছোঁ। এনেকৈ গৈ মুখেৰে বকি বকি যদি ৰন্ধন গৃহত ৰন্ধন কৰে তেতিয়া আপুনি যিমানেই ভালকৈ নবনাওক কিয় সেই খাদ্য কেতিয়াও অমৃত নহয়। গতিকে আৰু ক'ব লাগিব নাপায় আচলতে আই মাতৃ হ'ব। যিখিনি আছে আমাৰ পুৰুষসকলেও খং কৰে কিন্তু ৰন্ধন গৃহত খং প্ৰৱেশ কৰোঁতে কিন্তু ইমান খং নকৰে। তেওঁলোকৰ খংবিলাক নাই, বিশেষকৈ আমাৰ মাইকী মানুহৰ খং এইটো নহয় জানো। গতিকে নাপায় তেনেকুৱা কেতিয়াও নকৰিব। যিখিনি আছে যিখিনি আনি দিছে সেইখিনিকে প্ৰভুৰ নাম লৈ বনাওকচোন। সেইখিনি যদি প্ৰভুৰ নাম লৈ বনাই সেই খাদ্যখিনি যদি ল'ৰা ছোৱালীয়ে খায় ল'ৰা ছোৱালী সুচিন্তা সুজ্ঞানী হ'ব। আৰু যদি এনেকৈ মুখেৰে কৈ বনাব তেতিয়া সেই খাদ্য কেতিয়াও অমৃত নহয় আৰু তেতিয়া ল'ৰা ছোৱালীও বিপথে পৰিচালিত হ'ব। সেয়েহে আই মাতৃ হ'ব মই বাৰে বাৰে কৈছোঁ যি আছে সেইখিনিকে প্ৰভুৰ নাম লৈ বনাওকগৈ, তেতিয়া সেই খাদ্য অমৃতৰ সমান হ'ব। আৰু এতিয়া ৰাৱণ ৰজা কাষলৈ আহিলোঁ। ৰজা তোৰ খাদ্য ঠিক বিস্তাৰৰ দৰে হ'ল। কিয় জানা, তই গৰ্ব অহংকাৰ কৰি প্ৰজাজনক মাতি তই ৰাজভোজন পাতিছিলি। মই আগতে কৈছোঁ যে গৰ্ব অহংকাৰ কৰি খাদ্য আগত দিলে সেই খাদ্য কেতিয়াও অমৃত নহয়। আৰু গৰ্ব অহংকাৰ কৰি খাদ্য আগত দিয়াৰ বাবে এই খাদ্য বিস্তাৰ হৈ গ'ল। বিস্তাৰ হোৱাটো দূৰৰে কথা, গোটেই প্ৰজাজনে তোৰ কাৰণে লঘোণে থাকিব লগা হ'ল। সেয়েহে এই প্ৰজাজনে লঘোণে থকাৰ ফলত লগতে সীতা দেৱীক হৰণ কৰাৰ ফলত আৰু আনফালে নিজৰ পুত্ৰ ভাতৃ হেৰুৱাৰ শোকত বহুদিন লঘোণে থাকি তোৰ মৰণ মিলিব নিশ্চয় জানিবি। ৰাৱণ ৰজা তোৰ মৰণ কেতিয়া হ'ব জানা, এই প্ৰজাজনে লঘোণে থকাৰ ফলত লগতে সীতা দেৱীক হৰণ কৰাৰ ফলত আৰু আনফালে নিজৰ পুত্ৰ ভাতৃ হেৰুৱাৰ শোকত বহুদিন লঘোণে থাকি তোৰ মৰণ মিলিব নিশ্চয় জানিবি। হেৰা ৰজা হ ব্ৰাহ্মণ বুলি ভাবি মোৰ